নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জুন। আজিৰ দিনটোতে অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। আমাৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিদ্যুতৰ বৰ্ধিত বিল লোড শ্বেডিংক লৈ ডাঙৰ মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। যিমান লোড শ্বেডিং হ'ব লাগিছিল সিমান হোৱা নাই এতিয়ালৈকে বিদ্যুতৰ বিলসমূহ। 3ৰ পৰা 4টা এচি চলালে বিদ্যুতৰ বিল বেছি আহিবই বুলি মন্তব্য কৰিলে। মাত্ৰ 30 পইচাহে বৃদ্ধি কৰা হৈছে বিদ্যুতৰ বিলৰ ক্ষেত্ৰত। পূৰ্বতে 25 পইচা হ্ৰাস কৰা হৈছিল বিদ্যুতৰ বিলৰ ক্ষেত্ৰত। সেই হিচাপত কৰিলে মাত্ৰ 5 পইচাহে বিদ্যুতৰ বিলৰ ক্ষেত্ৰত বৃদ্ধি কৰা হৈছে। ব্যৱহাৰৰ ওপৰতহে নিৰ্ভৰযোগ্য বিদ্যুতৰ বিলৰ ক্ষেত্ৰত। ৰেচন কাৰ্ড নথকা সকলৰ বাবে আহি পৰিছে সুখবৰ। লাখ লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ডসমূহ। এতিয়াৰ পৰা বছৰি 4 লাখ টকা উপাৰ্জন কৰা লোকসকলেও লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ আকাৰৰ সিদ্ধান্ত। ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে আয় শেষ সীমা 4 লাখ টকাৰে বৃদ্ধি কৰা হৈছে। পূৰ্বতে 2.5 লাখ টকাৰ ওপৰত বছৰি উপাৰ্জন কৰা লোকেও লাভ কৰা নাছিল ৰেচন কাৰ্ড। এতিয়া বছৰি 4 লাখ টকা উপাৰ্জন কৰা লোকেও লাভ কৰিব ৰেচন কাৰ্ড। নতুনকৈ চৰকাৰে 40 লাখ পৰিয়ালক প্ৰদান কৰিব ৰেচন কাৰ্ডসমূহ। ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আগজাননী। এতিয়াৰ পৰা আগজাননী কিন্তু জাৰি কৰিছে। 12 জুনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। বৰষুণৰ লগতে বজ্ৰপাতৰো সতৰ্কবাণী জাৰি কৰিছে। উত্তৰ পূবত প্ৰৱেশ ঘটিল দক্ষিণ পশ্চিম মৌচুমী জলবায়ুলৈ, যাৰ বাবে অসমত বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে। গছপুলি ৰুলেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আপোনাক প্ৰদান কৰিব ধন। প্ৰথম অৱস্থাত 100 টকাকৈ দিব গছপুলি ৰোৱাজনক। 3 বছৰ গছজোপা প্ৰতিপালন কৰিলেই লাভ কৰিব দুগুণ ধন। প্ৰতিজোপা গছ প্ৰতিপালন কৰা লোকক ধন দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। কৃতজ্ঞতা হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰদান কৰিব এই ধনসমূহ। 2 অক্টোবৰত 1 কোটি গছ ৰুই অভিলেখ গঢ়িব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। ৰাজ্যবাসীলৈ 9টা ডাঙৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ। ৰেচন কাৰ্ড, চৰকাৰী চাকৰি, আৰ্থিক সাহায্য, মেট্ৰিকক লৈ সৰ্বমুঠ 14টা ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। ক্লাছ পৰীক্ষাৰ দৰেই হ'ব মেট্ৰিকৰ পৰীক্ষাসমূহ। মেট্ৰিক বুলি কোনো পৰীক্ষা নাথাকিব এতিয়াৰ পৰা। ফেইল বা পাছ থাকিব, কিন্তু স্কুলতে অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ। একেলগে হ'ব সেৱা আৰু AHSCৰ পৰীক্ষাসমূহ। অসমৰ নিবনুৱা যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা। আত্মসংস্থাপনৰ পথ বাছি ল'বলৈ এই টকা দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে।